কি খবৰ? সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। এতিয়া গধূলি মানুহজনক চাহ দিলোঁ, চাহ দিলোঁ, বাচন চাচন ধুই আনিলোঁ, ধুই আনি থওঁ। তাৰপাছত আকৌ অকণমান দেৰিকৈ ভাত বনাব লাগিব। মানুহজন ডিউটিৰ পৰা আহি বাচন চাচন ধুব, অলপমান গাখীৰ আনিলোঁ, গাখীৰ ৰাখিলোঁ আধা লিটাৰ। গাখীৰ পেলাই মানুহজনে চলে গাখীৰ বাকীখিনি সৰুকৈ দিছোঁ, খালি ফল দিব লাগিব। তাৰপাছত এতিয়া বাচন চাচনখিনি থওঁ, দেৰিকৈ ভাত বনাব লাগিব। চুজি বনালোঁ, চাহৰ লগত মই বিস্কুট আৰু গাখীৰ দিয়া চাহ খালোঁ। মানুহটো খালা চুজি আৰু গাখীৰ। তাৰপাছত এতিয়া পিঁয়াজ অলপমান দালিও আনিব লাগে। কি কৰিবা? দালিয়ে বনাওঁ, দালি কি কৰিবা? বটিবা নেকি?